কেনেকৈ খবৰ পালে ঘটনাটো? আমাক টেলিফোনে জনালে মানুহে। জনোৱাৰ লগে লগে আমি মানে পাৰ্টি লৈ লগে লগে আহি ঘটনাস্থলীত উপস্থিত হ'লোঁ। উপস্থিত হৈ এতিয়া বিভিন্নজনে বিভিন্ন ধৰণে কৈছে। আমি মানে সবিশেষ জনামতে কিবা অলপ খান্দিব বিচাৰিছিলে নেকি নাটটোৰ তলত পানী নোলোৱাৰ কাৰণে। সেইটো কাৰণে এজন মিস্ত্ৰী সোমাই গৈছিলে তাত। সেইজনক বচাবলৈ গৈ পিছৰজন মানে মালিক নিতুল দাস যিজন, তেওঁ পিছত নামি গৈছিলে তালৈ, সেই বুলি আমি জানিব পাৰিছোঁ। কুঁৱাটোৰ উচ্চতা কিমান হ'ব? প্ৰায় 30 ফিটমান হ'ব নেকি? হয়, 36 এনেকুৱা হ'ব। মৃত বুলি এতিয়া ঘোষণাটো আমি কৰিব নোৱাৰোঁ, কিন্তু আমি দেখাততো এতিয়া তেওঁ মৃত দেখিছোঁ। প্ৰায় ঘড়ী চোৱা নাই, 2 ঘণ্টামান লাগিছে কিজানি। এইটো SDRF NDRF দুইটা আহিছে। এইটো চিলাপথাৰ আৰু জোনাই। হয়, চিমেণ্ট চাপৰি অন্তৰ্গত চিমেণ্ট কৈৱৰ্ত চিমেণ্ট দলং ওচৰৰে দাসগাঁৱতে এটা আকস্মিক দুৰ্ঘটনাগ্ৰস্ত হৈ এখন ৰিং কুঁৱা খান্দিবলৈ গৈ কুঁৱাটো খনা হৈছিলে আগতে তেওঁলোকে মিস্ত্ৰীয়ে। এই কুঁৱা মিস্ত্ৰীজন আছিলে মোৰে ভাইটি শ্ৰী উপেন নাৰ্জাৰী, বয়স অনুমানিক 34-35 এনেকুৱা, বিবাহিত, 2জন ছোৱালী আৰু এজন ল'ৰা আছে সন্তান। আৰু লগতে এই চিমেণ্ট কৈৱৰ্তৰ দাসগাঁৱৰে শ্ৰী স্বৰ্গীয় নিতুল দাস বুলি কৈছে নেকি নামটো এইজনক? এই নিতুল দাস গৃহ বাসভৱনতে এই ৰিং কুঁৱাখন তেওঁলোকে মটৰ ফিটিং কৰিম বুলি সোমাইছিলে বোলে। তেতিয়া এইটো সোমাবলৈ যাওঁতে তাৰ ফিটিংটো কি ছিষ্টেমৰ হ'ল অনুমানিক এতিয়া ৰাইজৰ যিটো বক্তব্য হৈছে, ইয়াত যিটো কথা ওলাইছে, সম্ভৱ তাত অক্সিজেন নাই বুলি পৰিগণিত হৈছে। কিন্তু সাধাৰণতে কি হিচাপত এইটো হৈছে আমি জানিব পৰা হোৱা নাই এতিয়ালৈকে। যদি প্ৰশাসন পুলিচ উপস্থিত হৈছেহি, তেওঁলোকে যদি পষ্টমৰ্টেম মাধ্যমেদি যদি কিবা এটা জাননী দিব পাৰে, কাৰণে শ্বৰ্ট হ'ল নে সেনেকুৱা অক্সিজেনে কম হৈ মৃত্যুমুখত পৰিবলগীয়া হ'ল। ঘটনাত কেইজন মৃত্যু হৈছে? ঘটনাত 2জন লোকে মৃত্যু হোৱাটো আমি পৰিলক্ষিত হৈছে, আৰু সেই 2জনেই আছে বুলি আমি ভাবিছোঁ। আৰু লগতে এই মৃত্যু হোৱা মোৰ ভাইটি, হয় মোৰ ভাইটি এজন, মোৰ মা 2গৰাকী, মাহী মা পিতেক ডাঙৰ, তেওঁ বিবাহিত আছিলে। এই ভাইটিৰ নাম শ্ৰী স্বৰ্গীয় উপেন নাৰ্জাৰী। আৰু ইয়াত বৰ্তমান যিটো স্থলীতে যিটো ঘটনা হোৱা ঘৰ, তেওঁক স্বৰ্গীয় নিতুল দাস বুলি কোৱা শুনিছোঁ। তেওঁ মৃত্যুমুখত পৰিলে। এতিয়া আকস্মিকভাৱে এইটো ঘটনা হোৱাত আমাৰ চিমেণ্ট চাপৰি পুলিচ প্ৰশাসন অধীক্ষকসকলে আহিছে। তেওঁলোকে আহি বহুতো আমাক তেওঁলোকে উদ্ধাৰৰ কাৰণে যুঁজা লগাই বৰ্তমান তেওঁলোকক উদ্ধাৰ কৰিব পৰা হৈছে। দেখা চলতে তেওঁলোকে মৃত্যুমুখতে হ'ল। এতিয়ালৈকে তেওঁলোকক জীয়াই থকা অৱস্থা দেখা নাই। যেই নহওক, ধেমাজি তথা আমাৰ জোনাই সমষ্টিৰ পৰাও SRDF তেওঁলোকে প্ৰশাসনে আহি বহুতো যুঁজা কৰি দুখ কষ্টৰ মাজেদি তেওঁলোকক উদ্ধাৰ কৰিলে। নথৈ আনন্দিত হৈছোঁ। ইয়াৰ মাজতে এতিয়া আমাৰ 2খন ঘৰৰ গৃহস্থৰ আমাৰ মৰ্মান্তিক যিটো ঘটনা হোৱা পৰিয়াল, এতিয়া চৰকাৰৰ বিধি পথালি মতে কি ধৰণৰ কৰা হয় সেইটো মই এতিয়ালৈকে নিৰ্ধাৰিত কৰিব পৰা নাই। এতিয়া বৰ্তমান তেওঁলোকক ক'লৈ নিব, কি কৰিব, নে ডেড বডিটো ঘৰতে চমজাই দিব, আমি জানিব পৰা হোৱা নাই। ইতিমধ্যে লাহেকৈ আমি খবৰ খাতিটো ল'ম।